ভিডিঅ'টো পুৰা ধামাকাতে হ'বলৈ গৈ আছে চাই থাকিব আপোনালোকে নমস্কাৰ অসমীয়া ছোৱালী কাশ্মীৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ আজি বিশেষ কাৰণত মা মই আৰু ভাইটি গুৱাহাটী যাব ওলাইছোঁ আৰু কিয় যাব ওলাইছোঁ সকলো গৈ তাত দেখাই যাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ প্ৰথমতে শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু এইপিনে মোৰ লগত ভাইটি ওলাই আছে মত চুলি এনেকৈ বান্ধি পিনে গতিকে চাই থাকিব আৰু কেলৈ যাম কৈ আছোঁ বাৰু এইপিনে এয়া গাড়ী উলিয়াই আছে পাপাই মই এতিয়া উঠিম এইজনী মোৰ ভাগিনজনী তাইক স্কুলত থ'ব গৈছিলোঁ ৰাতিপুৱাই ভিনদেউৰ লগত ইয়াত মানে তাত থ'ব যাওঁতে মানে ষ্টুডেণ্টবিলাকক মই এটা লক্ষ্য কৰিলোঁ তেওঁলোকে সোমাওঁতে এনেকৈ গেটৰ ওচৰতে কৃষ্ণ কৰি সোমায় আৰু মেমক নমস্কাৰ দিয়ে ধনুক স্কুলত থৈ আহিলোঁ এতিয়া বাজিছে 9টালৈ 10 মিনিট আছে আৰু কালি আহি পিনে ভিডিঅ' কল নহ'লে বহুত ভাগৰ লগাৰ কাৰণে সোনকালে শুই থাকিলোঁ এতিয়া ৰাতিপুৱা সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া গুৱাহাটী দৃশ্য আৰু মানে এটা গলি বহুত ডাঙৰ মানে কি ক'ম আৰু গুৱাহাটী চহৰখন কিমান ডাঙৰটো চবেই জানে মা শুই আছে বা পুৰা কামত লাগি আছে ভিনদেউ মই এতিয়া ধনুক থৈ আহিলোঁ আৰু এয়া দেখিছে এই যে ফুল যে ফুলি আছে এয়া গোটেইখন এইপিনে এয়া চিৰিয়াখানাৰ এটা অংশ মানে সেইটো আৰু এইখিনিতে আছে আমাৰ বাহঁতৰ গেটখন সেয়াই আৰু যোৱাবাৰ আহিলোঁ একো চাব নাপালোঁ আহিব নাহিব বৰষুণ 3 দিন থাকিলোঁ বৰষুণে দি থাকিলে কিন্তু ঘৰত গৈ পাইছোঁগৈ যেতিয়া তাৰপাছত বাৰু ৰ'দ সেইকাৰণে এবাৰ আহিছোঁ একো চাবলৈ অহা নাই মানে কৈছিলোঁৱে বিশেষ দুটা কাৰণত গুৱাহাটী আহিছোঁ প্ৰথম কাৰণটো হৈছে মোৰ মা বহুত গা বেয়া হৈছে বহুত দিনৰ পৰা আজি বহুত বছৰৰ পৰা গা বেয়া হৈ আছিলে ডাক্তৰক বহুত দেখাইছে যোৰহাটত দেখাইছে তিতাবৰত চবতে দেখা আছিলে কিন্তু ক'তো ভাল হোৱা নাছিলে ইয়ালৈ আহিছিলে গুৱাহাটী জিএন আছিলে আহিলে এবাৰ কিন্তু সেয়া দৰৱ খাই ভাল নহ'লে সেইকাৰণে ভিনদেউয়ে ক'লে যে ইয়াতে আহক আকৌ প্ৰাইভেটকৈ দেখাম সেইকাৰণে আহিলোঁ মাক থ'বৰ কাৰণে আৰু মোৰো মানে মইতো মেকআপ শিকিছিলোঁ বহুত দিনৰ মানে 6 মাহমান হৈছিলে শিকা মেকআপটো শিকি থ'লোঁ কিন্তু বস্তুখিনি ল'ব পৰা নাছিলোঁ মানে পইচা মানে কমি আছিলে কাৰণে পাপাক বহুত দিনৰ পৰা কৈ আছিলোঁ যে বস্তুখিনি মোক লাগে মই তেতিয়াহে মই প্ৰেক্টিকেল কৰিব পাৰিম বা এনেকৈ মেকআপ ফটোশ্বুট কৰিব পাৰিলেহে মই মানুহে গম পাব মই যে মেকআপ কৰোঁ সেইকাৰণে বস্তুখিনি ল'বলৈ আহিছোঁ যিমানকেইটা পাওঁ বস্তু লৈ যাওঁ তাৰপিছত ঘৰত প্ৰেক্টিচ কৰিম আৰু তেতিয়াহে মানে বহাগ বা মাহলৈ মই যাতে মেকআপবোৰ পাই থাকোঁ কণ্টেক্টবোৰ পাই থাকোঁ ঠিক আছে চাই থাকিব মই এতিয়া ভিতৰলৈ যাওঁ মানে ভিতৰত মানে খুব চিঞৰ বাখৰ হৈ থকাৰ কাৰণে মই বাহিৰলৈ ওলাই আহিছিলোঁ ভিডিঅ' কৰিবৰ কাৰণে চাওক মই কি ক'ব লাগি হৈছে মই নিজেই ৰুটি বনাই খাবলগীয়া কি হ'ল সেইজনী বাজনী মোৰ ভাগৰ থ'বলৈ আৰু নিবলৈ অহাইতো মোৰ ভাগৰ মানে যাওঁতে যাব আহোঁতে সদায় মই তাইক থ'বহি লাগে মানে যাওঁতে একো খাব নোৱাৰিলোঁ মানে সময় নহ'লে ধনুক থ'ব যাওঁতে টাইমত খাবগৈ লাগিব যে ছোৱালীজনী সেইকাৰণে এতিয়াহে খাম ৰুটি ভাজি যাওঁতে চাহ একাপ খাই গৈছিলোঁ বাৰু দেই বায়ে দিছিলে বনাই কৰি বাৰু আমি এতিয়া আকৌ ওলাই আহিছোঁ দিনটো ঘৰত থাকি আমনি লাগিলে সেইপিনে আমাৰ এয়া বা আহিছে ভাইটি আহিছে এইজনী মোৰ ভাগিনজনীৰ লগতে আহিছে গৈ আছোঁ আৰু খোজকাঢ়ি ভিৰ কিমান ভিৰ গুৱাহাটী এইপিনে চিৰিয়াখানাৰ ভিতৰলৈ যাব লাগিব মানে আমি মানে ভিতৰত নোসোমাওঁ এনেই অকণমান এইখিনিতে ইয়াতে বাহিৰতে অকণমান খোজকাঢ়িম চিৰিয়াখানা এনেই সোমাইছোঁ বাৰু দুবাৰমান এতিয়া মানে বন্ধ কৰিলে 4টা বজাত বন্ধ কৰে এনেকৈ পিন্ধি ইয়াত টিকট কাটি ইয়াতে মানে যাব পাৰিব চিৰিয়াখানালৈ এয়া চিৰিয়াখানাৰ ৰাতিৰ দৃশ্য দেখিছে এটা ফটককৈ লাইটটো জ্বলাই দিলে ধুনীয়াকৈ খুব ভাল লাগিছে সেই গাইছে আজি ভিডিঅ'টো পুৰা ধামাকা হ'বলৈ গৈ আছে আৰু বাই দিছে কি ধুনীয়া ভ্লগ বনাই লিখিছে তই ভ্লগ বনালে পইচা ধেৰ পাবি বনাবি না ইউটিউব চেনেল খুলি দিবি মই বনাই দিম আইজু আপুনি দেখিছেনে কি ধুনীয়া ঠাই এডোখৰ মানে এইখিনি মানে কি আৰু গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড আহি পিনে মানে একদম খোজকাঢ়ি আহিলে মজা লাগিব আৰু খুব ধুনীয়া লাইটটো অকণ দেখাত মূৰ্তিবোৰ ধৰিছে
মই যদি লগ ধৰিছিলোঁ চিৰিয়াখানলৈ আহিবি তই এতিয়া কেনেকুৱা লাগিলে কওঁ সদায় আহিয়ে থাকোঁ কিন্তু আজি আহি বেছি ভাল লাগিলে অঁ গুড সেইটোৱে মোৰো ভাল লাগিলে আহি মানে ৰাতি আহি নাপাওঁ মানে দিনত আহিছোঁ আৰু ৰাতি আহি নাপাওঁ কাৰণে সেইকাৰণে ভাল লাগিছে লাইটিংবোৰ দেখি মানে ক'ৰবাত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আমাৰ সেইবিলাক আৰু এতিয়া যামগৈ আমি ঘৰলৈ মানে বাহঁতৰ ৰুমলৈ আহি পাই গ'লে সেই ৰুম ইমান বেছি ভাগৰ লাগিছে নহয় মই সঁচাকৈ খোজ নাকাঢ়ি একদম মানে খোজ কাঢ়িব নোৱাৰা হৈ গ'লোঁ সেয়াই আৰু অঁ একেইটাকো খাই থাকিব খাই খোৱা মেইন নহয় আৰু খোৱা মেইন এতিয়া শব্দ কিমান ক'ব নহয় বৰ্ণ এটা ক'ব বৰ্ণ ঢেৰ ক'ব মানে মই তাইকেইটা ক'বলৈ দিম ক ধুনীয়া ক'ব দেই এইটো ক কৈ দিয়াচোন খা হেই কি আৰু ক ভালকৈ ক সেয়াই বুজি পালে লাগিব মানে তাই কটো ক'ব নাজানে কটো সদায় অয়ে কয় হয়নে কটো মানে মোহনৰ নিচিনা বেহাবাৰী মোহনে যেনেকৈ অটো ক কয় কটো অ কয় হয়নে মানে আকৌ কৈ দিয়ে ক কৈ দিয়াচোন কোৱা ক ডাঙৰকৈ কোৱা সেয়া দেখিলে ভুল ভুলকৈ কওঁ নাই কৈ দিয়া তুমি লাইক কৰি দিবা ভিডিঅ'টো কৰি লাইক কৰি দিব কৈ দিয়া লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা যদি এইটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্ট কৰি দিবা বা এইটো কোনো শিকাই দিয়া নাই দেই মানে কোনো শিকাই দিয়া নাই তাই নিজে কৈছে কমেণ্টটো তাই নিজে কৈছে হয় নাই বাকীখিনি শিকাইছোঁ কিন্তু কমেণ্টটো নিজে কৈছে আজি এয়া যদি ভাল লাগে আপোনালোকে আমাক এইবোৰ লাইক কৰিবা বাই কয় তোমাৰ বাই বাই দিলে ব্লগ শেষ হোৱা নাই ফুটব লাগে হা আমাৰ নিচিনা ধুনীয়া ল'ৰা ছোৱালী লগত থাকিলে কমেণ্ট লাইক পাব হেল্ল' গাইছ আমি এতিয়া ওলাই আহিছোঁ গণেশগুৰিলৈ মানে আজি গুৱাহাটী এইটো 3 নম্বৰটো দিন ঘৰত থাকি আমনি লাগিছে মানে ভিতৰতে ৰুমতে সোমাই সেইকাৰণে ওলাই আহিছোঁ গণেশগুৰিলৈ কিবা এটা কিনিবলৈ যাওঁ বুলি ভাবিছোঁ এইডোখৰ পূৰা খোজকাঢ়ি গৈ আছোঁ অকণমান আগত গৈ ৰিক্সা ল'ব লাগিব মোৰ মাতটো ভাঙি গৈছে কেলৈ ভাঙিছে মানে পানী চেঞ্জ হৈ গৈছে যে সেইকাৰণে মাতটো পূৰা ভাগি শেষ মানে মোৰ ভাগৰ কাপোৰ কেইটামান কিনিবলৈ আছে গুৱাহাটীলৈ আহিলোঁ হয় কিন্তু কাপোৰ নানিলোঁ মই আহিব নাখানি মই শ্বাৰ্টটো পিন্ধি আহিছিলোঁ আজিও আকৌ শ্বাৰ্টটো পিন্ধিবলগীয়া হ'ল এতিয়া কিনিমগৈহে কি পাৰোঁ চাই লওঁ এইপিনে মোৰ লগত আছে ভাইটি গণেশগুৰিৰ পৰা আহি পাই গ'লোহি ৰুমতে আছোঁ এতিয়া বৰ্তমান মাহঁত আগফালে বহি আছে মানে ভিতৰতে ৰুমত যেন বহুত গৰম হৈছে মানে পূৰা ভাপতে কিবা থাকিব পৰা নাই ভিতৰত সেইকাৰণে মাহঁত বাহিৰলৈ গ'ল মই বস্তু কেইটামান কিনিলোঁ আৰু খুচখুচীয়াকৈ বেছি বস্তু নাই কেইটামানে কিনিছোঁ মানে পইচা নাছিলে মোৰ হাতত কেইটামান নাছিলে বা দিলে কেইটামান তেনেকৈ গোটাই মেলি আনিলোঁ আৰু তাৰপৰা এইটো স্পৰ্টিং এটা ল'লোঁ তাৰপৰা হাফ পেণ্টো কিনিলোঁ এটা স্পৰ্টিং দুটা কিনিলোঁ মানে গুৱাহাটীত এইকেইদিন ইমানেই গৰম নহয় ভিতৰত থাকিব পৰা নাই মানে যেনে তেনেহে ৰুমত বহি মানে ফেন নহ'লে থাকিবই নোৱাৰি গুৱাহাটী আহিলোঁ মাক থ'বলৈ মা গাটো মানে মা কালি ৰাতি ভিনদেউ লৈ গ'ল দেখাবলৈ এই ওচৰতে গণেশগুৰি তাতে মানে প্ৰাইভেটকৈ দেখালেগৈ ভিনদেউৱে দৰৱ চব দিছে অকণমান মা মানে কি হয় বহুত দিন মানে 3 দিন 4 দিন মা এটা বেমাৰ মানে এনেকুৱা ধৰণৰ গেছৰ প্ৰব্লেম হৈ আছে বহুত 3 দিন 4 দিন মানৰ মা পায়খানা কৰিব নোৱাৰে মানে লেট্ৰিন নহয় একেবাৰে চ' তাৰপিছত তাতে দৰৱ দিলে দেখাইছে কালিৰ পৰা মানে কৰিছে মায়ে এতিয়া মানে অকণমান পেটটো হেনো খোলোচা হৈছে বুলি কৈছে অকণমান ভাল পাইছোঁ বুলি কৈছে মই যে কৈছিলোঁ মোৰ মেকআপ কৰা বস্তুখিনি কিনিব লাগিছিলে মানে মেকআপ কৰা বস্তুখিনি এতিয়া কিনিবলৈ মানে কি হ'ল ভিনদেউ চিনাকি দোকান এখন আছিলে কিন্তু দোকানখন মানে প্ৰডাক্টখিনি ষ্টকত নাই প্ৰডাক্টখিনি এতিয়া বৰ্তমান আনি থোৱা নাই সেইকাৰণে অৰ্ডাৰ দিছে অৰ্ডাৰ দিয়াৰ কাৰণে এতিয়া কেইদিনমান লাগিব সোমবাৰে মানে কুৰিয়াৰ সৈতে এনেকৈ আগতে এনেকৈ দি পঠিয়াইছে বাৰু ভিনদেউৱে তেনেকৈ মানে দি পঠাব বুলি কৈছে সেইকাৰণে অৰ্ডাৰটো দিছোঁ অৰ্ডাৰ দিলোঁ তাৰপৰা সোমবাৰে মানে আৰু 3 দিনমানৰ পাছত মানে যাব ইয়াৰ পৰা বস্তুখিনি সেইখিনিও দেখাম বাৰু সেইটো বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাই দিম কাইলৈ আমি যামগৈ ভাইটি আৰু মই যামগৈ মাক ইয়াতে থৈ যাম মা ইয়াতে কেইদিনমান ট্ৰিটমেণ্ট হৈ থাকিব ভিনদেউৱে চাই থাকি তেনেকৈ হেৰি দেখাবগৈ আকৌ এবাৰ যদি ভাল নাপায় মানে আকৌ দেখাবগৈ আৰু ভালকৈ দেখুৱাৰ পিছতো মানে মা ইয়াতে মানে থাকিব লাগিব কেইদিনমান মানে একেবাৰে মানে চেকআপত যাব লাগে যেন বহুত বেছি গৰম মানে সেইকাৰণে আকৌ মোৰ হেবলগীয়া হৈছে ঘাম মই আৰু মানে এতিয়া কি হ'ল মা হৈছে এনেকুৱা লগত যদি আকৌ লৈ যাওঁ নহয় আকৌ মা চেকআপত আহিবলৈ দিগদাৰ হ'ব মানে আকৌ আহিবলৈ আমাৰ পাপা মানে বহুত বিজি হৈ থাকে মানে যিহেতু পাপাই ব্যৱসায় কৰে অকণমান দিগদাৰ হৈ যায় ঘৰখন এৰি থৈ আহিবলৈ
সেইকাৰণে অহা যোৱা কৰিবলৈ অকণ প্ৰব্লেম হয় আৰু মানে গুৱাহাটী ট্ৰেইনত আহি থাকিলেও বহুত মানে আমনি লাগি যায় সেইকাৰণে মাক থৈ যাওঁ কেইদিনমান ইয়াতে থাকক ভাল হৈ যাওক সেইকাৰণে ভাইটিয়ে মই কাইলৈ ইয়াৰ পৰা সোনকালে গুচি যামগৈ ঠিক আছে ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ন'টিফিকেশ্যন আপোনালোকে ভিডিঅ'বোৰ পাই থাকে